এই 5 বছৰৰ উচ্ছেদ হৈছে নে নাই? বড়োলেণ্ডত উচ্ছেদ হৈছে? এই 5 বছৰৰ উচ্ছেদ হোৱা নাই। बहाबा इलेक्शन जादों नामा जोंनि 5 बोसोर सरकाराव जोंबो नुदों बे सिमांसो ना मोगथांसोमोनथाय औ जादों आं होनगोन बा सोरबायाबो होनगोनदां फुल भिडिअखौ नायलांजोबबा बुजिगोन। ইউপিপিএল চৰকাৰ আহিলে ঘৰ জ্বলাব, মাৰিব, কাটিব, খেদি দিব, উচ্ছেদ কৰিব। এই 5 বছৰৰ উচ্ছেদ হৈছে নে নাই? বড়োলেণ্ডত উচ্ছেদ হৈছে? এই 5 বছৰৰ উচ্ছেদ হোৱা নাই। जोंनि न' सिफायबाय जोंनो रिसर्ट नांगौ, रिसर्ट होफैनांगौ, बियो न' लुनो होफैनांगौ। ঘৰ জ্বলা নাই। ঘৰ জ্বলিছে নেকি? কোনোবা কিডনাপ হৈছে নেকি? কোনোবা মৰিছে নেকি? আজি কিডনাপ হোৱা নাই, মৰা নাই, ঘৰ জ্বলা নাই। ইমান এটা শান্তিৰ পৰিৱেশ এই 5 বছৰত। বিপিএফে 15 বছৰ কংগ্ৰেছৰ লগত আছিলে, বিপিএফে 5 বছৰ বিজেপিৰ লগত আছিলে। কিন্তু যাৰে লগত নাথাকক কিয়, না উন্নয়ন, না শান্তি, না নিৰাপত্তা একো কৰিব পৰা নাছিল। তেখেতসকলৰ দিনত মানুহবিলাকে মদ, ভাং, জুৱা খেলি হাল্লা কৰিছিলে। এই বাওখুংগ্ৰী অঞ্চলত এই জংঘলৰ ওচৰতো আহি জুৱা খেলিছিলে এই সময়ত। আজিকালি কিন্তু জুৱা খেলিব নোৱাৰে। জানুৱাৰী মাহতে আমি এটা ইলেকশ্যন জিকাৰ ফৰ্মুলা বনাইছিলো, পুৰ মেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰী বুলি পেলাই। ইয়াৰ দ্বাৰা আমাৰ হিচাপ কৰিলো, এতিয়া বাওখুংগ্ৰীতো আমাৰ 8,000ৰ বেছি পৰিয়াল আছে। 8,000 পৰিয়ালত 3,000 কৰি ভোট, 300 কৰি 3টা কৰি ভোট ললে কিমান হ'ব? 24,000 ভোট। তাৰ মানে সমষ্টি এনে জিকি আছে আমাৰ, ইয়াত কোনো গণ্ডগোল নাই। 40টা সমষ্টিৰ ভিতৰত সবচে বেছি এইবাৰ ইউপিপিএলে জিকিবলৈ গৈ আছে। আমাৰ সালাঘাটি ভাল, বাওখুংগ্ৰী ভাল, এইবাৰ দেবাৰগাঁও বহুত ভাল। আমাৰ দেবাৰগাঁৱত আমাৰ খাম্পা বৰদৈয়াৰী কেণ্ডিডেট হৈছে। বনৰগাঁও ভাল, দতমাত মই নিজে ইলেকশ্যন খেলিছো। তাত ৰাজবংশী, আদিবাসী, মাইনৰিটি, বড়ো সবে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইবাৰ কোকৰাঝাৰত এই কোকৰাঝাৰ আৰু বিপিএফৰ দুৰ্গ হৈ থকা নাই। পৰিৱৰ্তন, শান্তি যোনে আনিছে, নিৰাপত্তা যোনে দিছে, সমন্বয় যোনে আনিছে, জাতি জনগোষ্ঠীৰ মাজত পুনৰ মিলিবলৈ পৰা যি পৰিৱেশ গঢ়িছে, কোকৰাঝাৰ এইবাৰ বিপিএফৰ দুৰ্গ নহয়, কোকৰাঝাৰ এইবাৰ ইউপিপিএলৰ দুৰ্গ হ'বলৈ গৈ আছে। ইয়াত কোনো সন্দেহ নাই। মই সকলোকে ধন্যবাদ জনালো। মোৰ লগত সবে একেলগে কওক, ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ। নোৱাৰিলে না মানুহৰ কিবা কাম কৰিব পাৰিলে। আজি আমাৰ দিনত বড়ো অনাবড়ো নাই। আমি তেনেকা সমাজ গঢ়িব পৰা নাই, বিচৰা নাই। যি সমাজত ঘৃণা আছে, খং আছে, হিংসা আছে, তেনেকা সমাজ গঢ়িব বিচৰা নাই। আজি যদি ইয়াতে ৰাভা ডক্টৰ এজন আহে, ইয়াত যদি মাইনৰিটিয়ে কয় যে আমি ৰাভা ডক্টৰৰ ঔষধ নাখাওঁ, এইটোতো ভাল কথা নহয়। ইয়াত যদি ৰহমত মাষ্টৰ এজন আহে, আমাৰ যদি ৰাভা গাৰৈ কয় যে ৰহমত মাষ্টৰৰ পৰা আমাৰ একো শিকিব লগা নাই, একেলগে আছিল, পিছতো একেলগে থাকিব লাগিব। এই মাজৰ 17 বছৰ বিপিএফৰ দিনত হত্যা, হিংসা, ঘৰ জ্বলা, মাৰামাৰি, দাদাগিৰি, মহ লৈ যায়। আমাৰ দিনত ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিবলৈ যায় চাকৰি ল'বৰ কাৰণে। হাগ্ৰামা মহিলাৰীয়ে কয় মেলা আৰু খেলাৰ চৰকাৰ বুলি। মই মানি লৈছো আমি মেলা আৰু খেলাৰ চৰকাৰ, ঠিক আছে। কিন্তু আমি তেখেতসকলৰ আমি মেলা পাতিছো, জ্ঞানৰ মেলা, নলেজ ফেষ্টিভেল। আমি মেলা পাতিছো, লিটাৰেচাৰ ফেষ্টিভেল। সাহিত্যিকবিলাক আহি পেলাই আমাৰ সাহিত্য মেলাত অংশগ্ৰহণ কৰিছে। আমি মেলা পাতিছো, CM কাপ খেলা পাতিছো আমি বড়োলেণ্ডত, যি খেলাত 67,000 আৰু এইটো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে। আমি খেলা পাতি সদায় হাজাৰ হাজাৰ প্লেয়াৰ মানুহ আহি পেলাই কোকৰাঝাৰৰ দুৰাণ কাপ চাইছে। আৰু এই সময়ত কৈছে ভাৰতৰ ভিতৰতে সবচে সুন্দৰ ফুটবল ষ্টেডিয়ামটো কোকৰাঝাৰ ষ্টেডিয়াম। এইটো আমি মেলা পাতিছো সমাজখন আগুৱাই নিয়াৰ কাৰণে, জনগোষ্ঠী আগুৱাই নিয়াৰ কাৰণে, সকলো জাতি জনগোষ্ঠী আগুৱাই নিয়াৰ কাৰণে। আমি তেখেতসকলৰ নিচিনাকৈ মদ ভাং জুৱা খেলিবলৈ আমি মেলা পতা নাই। তেখেতসকলৰ দিনত বড়ো অনাবড়ো ৰাজনীতি হৈছিলে, নোৱাৰিলে না মানুহৰ কিবা কাম কৰিব পাৰিলে। আজি আমাৰ দিনত বড়ো অনাবড়ো নাই। আমি তেনেকা সমাজ গঢ়িব পৰা নাই, বিচৰা নাই। যি সমাজত ঘৃণা আছে, খং আছে, হিংসা আছে, তেনেকা সমাজ গঢ়িব বিচৰা নাই। আজি যদি ইয়াতে ৰাভা ডক্টৰ এজন আহে, ইয়াত যদি মাইনৰিটিয়ে কয় যে আমি ৰাভা ডক্টৰৰ ঔষধ নাখাওঁ, এইটোতো ভাল কথা নহয়। ইয়াত যদি ৰহমত মাষ্টৰ এজন আহে, আমাৰ যদি ৰাভা গাৰৈ কয় যে ৰহমত মাষ্টৰৰ পৰা আমাৰ
খুলিব শিকিব লগা নাই একেলগে আছিল পিছতো একেলগে থাকিব লাগিব এই মাজৰ 17 বছৰ BPF দিনত হত্যা হিংসা ঘৰ জ্বলা মাৰামাৰি দাদাগিৰি মহ